হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনাৰ লগত দেখুৱাম হাঁহৰ মাংস কেনেদৰে বনায়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেৰাহীটো তেলখিনি বহাই দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ইমান সৰুকৈ কাটি লোৱা নাই, অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি অলপমান লৰাই দিব। এতিয়া মই মাংসখিনি বহাই দিছোঁ। অলপমান লৰাই থাকিব এনেদৰে মাংসখিনি লৰাই থাকিব। এতিয়া মই দিম এয়া আজৱাইন হয়। আজৱাইনটো আচলতে গেছৰ কাৰণে দিব লাগে। আপোনালোকে দিয়েনে এনেদৰে? মই আজৱাইনটো হাঁহৰ মাংসত দিওঁ। আচলতে খাবলৈও ভাল লাগে আজৱাইনটো দিলে। এতিয়া মই নিমখ দি দিছোঁ। হালধিও দি দিছোঁ। এতিয়া মই হালধিও দি দিছোঁ। এইখিনি অলপ লৰাই দিব। এতিয়া মই আলুখিনি দি দিছোঁ। ইয়াত নহৰু এটা দি দিছোঁ। খাবলৈ ভাল লাগে নহৰু দিলে। পিছত আপোনালোকেও এনেকৈ দি পেলাই খাই চাবচোন। নহৰু ভাল লাগে আচলতে খাবলৈ। এতিয়া মই আদা নহৰু পেষ্টটো দি দিম। মই আচলতে আদা নহৰু পেষ্টটো আগতে দিয়া নাই। আগতে দিলে আচলতে দৈ যায় গ'লে ভাল নালাগে আদা নহৰুটো, সেইকাৰণে মাজতে দি দিছোঁ। এইখিনি অলপ লৰাই দিব। আমাৰ প্ৰায় মাংস ভজা হৈয়ে গৈছে। এতিয়া আমি দি দিছোঁ এয়া জিৰা গুড়ি দি দিছোঁ। এতিয়া ভজা হৈ গৈছে। এতিয়া মই ভজা মাংস থৈ দিছোঁ। এনেদৰে খাই ভাল লাগে ভজা মাংস। আপোনালোকে খায়নে এনেদৰে? মই হ'লে বহুত খাই ভাল পাওঁ এনেদৰে। এতিয়া মই গৰম পানী দি দিছোঁ ইয়াতে। আচলতে মাংসত যিকোনো মাংসতে গৰম পানী দিলে ভাল লাগে। এতিয়া মই ঢাকনিখন দি দিছোঁ। 10 মিনিটমান থাকিব দিম। এতিয়া মই আকৌ গৰম মছলা আৰু মিট মছলা পেষ্ট বনাই লৈছোঁ। পেষ্ট কৰি দি দিম মই গৰম মছলা আৰু মিট মছলা। অলপ লৰাই দিছোঁ মই।
আকৌ 5 মিনিটমান থাকিব দিম। হৈ গৈছে। আমাৰ মাংস প্ৰায় হৈয়ে গৈছে। এতিয়া মই দি দিম ইয়াত জলকীয়া। আগতে জলকীয়া দিয়া নাই, কাৰণ আমাৰ পোৱালিটো জলকীয়া নাখায়, সেইকাৰণে মই আগতে দিয়া নাই জলকীয়াটো, শেষতে দি দিছোঁ। আপোনালোকে আগতেই দিব পাৰে জলকীয়াটো। এতিয়া আমাৰ হাঁহৰ মাংস ৰেডি হৈ গৈছে। হাঁহৰ মাংস এতিয়া ৰেডি হৈ গ'ল আমাৰ হাঁহৰ মাংস। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।